স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ৰাতিপুৱা ইমান বৰষুণ বাপৰে এৰাই নাই মানে বৰষুণ। নাই কাৰেণ্ট আছে না কিবা আছে। বৰষুণৰ পৰা একো কাম কৰিব পৰা নাই। বিহু কাম একো নহয় আৰু এইবোৰ কাপোৰ দেখিছেনে বাৰু? ধুবলৈকে মানে পানী নাইকিয়া হৈ আছে। কাৰেণ্ট নাই, বৰষুণ এতিয়া আকৌ ক'লা মলা হৈ আহিছেহে। বৰষুণ আকৌ পৰিব আৰু এতিয়া মানে কৈছোঁ আৰু লাইট জ্বলি আছে, চব ইনভাৰ্টাৰত জ্বলি আছে। ইয়াত কাপোৰ ভৰ্তি হৈ আছে আৰু দেখাই আছোঁ ৰ'ব, আন্ধাৰ দেখাই আছোঁ। আৰু মেচিনত ভৰ্তি হৈ আছে, মেচিনতো দিব পৰা নাই। এইবিলাক মানে কাপোৰ ভৰ্তি কিমান আৰু বিহু কাপোৰ বুলি ধুবলৈ কালি ৰাতিয়ে চাৰ্ফ দি থৈ দিছিলোঁ। কিন্তু কাপোৰখিনি ৰাতিপুৱা আধা ধুই থাকোঁতেই কাৰেণ্ট গ'লেই আৰু নোহোৱাই হ'ল আৰু। বৰষুণ মানে ইমান ক'লা হৈ আহিছে গোটেইখন, মানে কৈছোঁ নহয়। অকণমান হেৰি হৈছিলেহে, অকণমান ৰ'দটো ওলোৱা নিচিনা কৰিছিলেহে। এতিয়া আকৌ মানে গোটেই ক'লা হৈ আহিছে আৰু বতাহো অলপ আহি আছে। মানে ভালকেই দিব আৰু আজি। এইবাৰ মানে কালিৰ পৰা আমাৰ নগাঁও ডিষ্ট্ৰিক্টত মানে কালিৰ পৰা বৰষুণ আৰম্ভ হৈছে। এইকেইটা দিন যদিও বৰষুণ পৰিছিলে, অলপ পৰিছিলে, বেছি নহয়, অলপ পৰিছে। কালিৰ পৰা ৰাতিপুৱা মানে বহুত বৰষুণ পৰিছে। এতিয়া মানে বৰষুণ নেৰিবই নেকি, তাকেহে চাওঁচোন কি হয় বাৰু। বৰষুণেতো একো কাম কৰিব দিয়াই নাই। পাকঘৰলৈ আহিছোঁ, ভাতকে বনাই লওঁ। তাকে এতিয়া ভাতকেইটা বনাই কৰি লৈ তাৰপিছত আৰু কি কৰিম আৰু। এতিয়া দাইল বইল কৰি আছোঁ। দাইলটো আমি এনেকৈয়ে বইল কৰোঁ, কুকাৰত বইল কৰি খাই ভাল নাপাওঁ। আৰু এয়া আছে মাছ ফ্ৰাই কৰি তাৰপিছত এয়া হৈছে ৰঙা আলুটো ভাজিম। সেয়াই আৰু আজিৰ ৰেচিপি। আৰু এটা বস্তু আছে, সেইটো হৈছে এয়া গৰৈ মাছটো হৈছে আজি শনিবাৰ, পুৰিম। শনিবাৰে গৰৈ মাছ পুৰি খোৱাটো বহুত ভাল হেনো, গতিকে গৰৈ মাছখিনিও পুৰি লওঁ। तो फिर मैं खुआ भी देना बनाने के मैं बनाऊँ और मैं इतने नेमू मानी आते हैं खाने बनाने के। या এতিয়া ছোৱালী ভাত ৰেডি। মাছ চাছ নাখায়, খালি আন্দা লাগে। আন্দাটো লুকুৱাই চাগে নেখাব। আন্দা লাগে, ভাতকেইটা আকৌ সানি দিব লাগিব। मैंने से खाने बना बनाने के मैं एक ভাতকেইটা আকৌ সানি দিবলৈ লাগে। এইবোৰ কাপোৰ ধুই লওঁ। এতিয়াতো আবেলি প্ৰায় 3টাই বাজিলে। ইয়াত এই কাপোৰনো ক'ত শুকাব, তথাপিতো ধুই কৰি মেলি থৈ দিওঁ। এজনী টিউশ্যনলৈ বুলি উলিয়াই লৈ গৈছিলোঁ। বৰষুণ পৰাৰ কাৰণে আকৌ উভতি আহিছোঁ। দূৰ হয়, বেছিকৈ আহি গ'লে দিগদাৰ হ'ব। ছোৱালী মন বেয়া, টিউশ্যনত নিবই লাগে। দেউতাকে কৈছে বোলে ইমান বৰষুণ বেছি আহিলে দিগদাৰ হ'ব, সেইকাৰণে ঘৰলৈ গুচি যোৱাগৈ বুলি। এতিয়া আকৌ ৰিটাৰ্ণ ঘৰলৈকে গুচি আহি আছোঁ আৰু। अगर वीडियो तो ভাল লাগে না হয় तो फिर लाइक कमेंट एंड शेयर करिबा, सब्सक्राइब करिबा और बेल आइकन तो दबाबा और अनस्क्रिप्ट कर साबा। टाटा ना टाटा, बाय बाय।